সকলোলৈকে নমস্কাৰ জনাই ৰতনপুৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি ৰতনপুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ওপৰত সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। ৰতনপুৰ গাঁও পঞ্চায়তৰ স্থায়ী সভাপতি লক্ষী কছাৰী ডাঙৰীয়াই সভাপতিত্ব কৰা এই সভাখনিত কেইবাজনো সমাজকৰ্মী উপস্থিত থকাৰ লগতে 9টি ৱাৰ্ডৰ সদস্যা আৰু 10টি ৱাৰ্ডৰ পৰা অহা 3 শতাধিক লোক উপস্থিত থাকে। আৰু লগতে ৰতনপুৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকি 2 নং চৰাইমাৰী ৱাৰ্ডৰ সদস্য অকালতে মৃত্যুক সাৱটি লোৱা লুচু ওৰাং ডাঙৰীয়াৰ আত্মাৰ সদ্গতিৰ কামনাৰে সকলোৱে থিয় হৈ 1 মিনিট মৌন প্ৰাৰ্থনা জনায়। ইয়াৰ পাছতেই কাৰ্যালয়ৰ কৰ্মচাৰী শ্ৰী অনিল ঠেঙাল ডাঙৰীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত সচিব প্ৰধান দিলীপ শৰ্মা ডাঙৰীয়াই তন্নকৈ আৱাস গৃহ নিৰ্মাণৰ ক্ষেত্ৰত হ'ব পৰা ভুলবোৰৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰা দেখা যায়।